এডুকেশ্যন টিকেশ্যন তেওঁলোকলৈকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল শিক্ষকসকলৰ যিখিনি স্পেচিয়েলি আমাৰ টুইটাৰ আছিলে সেই টুইটাৰখিনিক যিহেতু আমাৰ এতিয়া শিক্ষকসকলে তেওঁলোকক উন্নীত কৰাৰ কাৰণে যিখিনি প্ৰচেছ আছে প্ৰচেছবোৰ আগবঢ়াইছে। এতিয়া আপোনালোক ক'বলৈ গ'লে ২৬ তাৰিখে এটা নিউজ মতে যে প্ৰাদেশিকৰণৰ পৰা বাদ পৰি যোৱা ৩০০ৰো অধিক টিউটৰ শিক্ষকসকলে উন্নীত হ'ব, মানে প্ৰায় 300 আমাৰ আছে। তাৰমানে প্ৰাথমিক শিক্ষা সঞ্চালকে এতিয়া আজিৰে পৰা শিক্ষক পদলৈ উন্নীত হ'বলৈ আবেদন জনোৱাসকলৰ নথি পত্ৰ পৰীক্ষাৰ কাম আৰম্ভ কৰিছে। এতিয়া ভেৰিফিকেশ্যনবোৰ চলি আছে আমাৰ যিখিনি টুইটাৰ আছিল। আৰু এতিয়া 10 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত কি কৈছে যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অৰ্হতা সম্পূৰ্ণ কৰা টুইটাৰসকলক মাৰ্কশ্বিট, প্ৰমাণপত্ৰ, টেটৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ এইবিলাক পৰীক্ষা কৰিব। আৰু এতিয়া যিখিনি টুইটাৰ আছে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাম এতিয়া ষ্টাৰ্ট হৈছে। গতিকে আৰু আমাৰ হয়তো ইলেকশ্যনৰ আগে আগে ফেব্ৰুৱাৰী মাহৰ আগে আগে তেওঁলোকৰ যিখিনি ফাইনেল ৰিজাল্ট সেইখিনি আহি যাব। আৰু গতিকে বহুত গুড নিউজ হয়, কাৰণ বহুত দিনৰ পৰাই টুইটাৰসকলে মানে ধৰ্ণা দি আছিল বা কামটোত লাগি আছিল কেতিয়া তেওঁলোকৰ চাকৰিটো ৰেগুলাৰ কৰিব। গতিকে অতি সোনকালে তেওঁলোকে এতিয়া শিক্ষকলৈ পৰিৱৰ্তন কৰা হ'ব। গতিকে ভিডিঅ'টোতে এইখিনি আছিল। সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থওক। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।